সংখ্যালঘু ছাত্র ইউনিয়ন চুমুকা আমসুর বাক্সা জেলা সমিতির অন্তর্গত খারিজা বিজনী আঞ্চলিক সমিতিত আমি প্রায় 3 বছর ধরে নিষ্ঠা সহকারে সদস্য পদৰ পৰা আৰম্ভ কৰি সাধাৰণ সম্পাদকলৈ নিষ্ঠা সহকাৰে যি কাম কৰি আহিছিলোঁ, কিন্তু আজি কেইমাহ ধৰি আমি দেখিবলৈ পাইছোঁ বাক্সা জিলা সমিতিৰ একাংশ বিষয়ববীয়া তাৰ লগতে বাক্সা জিলা সমিতিৰ সভাপতি সাইফুল ইছলাম খানৰ নেতৃত্বত যি এক জঘন্য হিটলাৰী প্ৰক্ৰিয়া চলি আছে, যি জঘন্য হিটলাৰী কাৰ্যকলাপ চলি আছে, ইয়াৰ প্ৰতি আমি নিন্দা জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আৰু সেই পৰিপ্ৰেক্ষিতত আমি আজি খাৰিজা বিজনী আঞ্চলিক সমিতিৰ পৰা অব্যাহতি লৈছোঁ। আৰু তাৰে কেইটামান উদাহৰণ আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। সিদিনা আমাৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত বিকে আঞ্চলিকৰ সমূহ বিষয়ববীয়াসকলে কিছুমান বিষয়ববীয়াসকলে BVF-ক সমৰ্থন কৰাৰ পৰিপ্ৰেক্ষিতত বাক্সা জিলা সমিতিৰ সভাপতি সাইফুল ইছলাম খানৰ নেতৃত্বত সেই বিকে আঞ্চলিকখন ভংগ কৰি দিয়ে। ভাল কথা যে ৰাজনৈতিক দলক সমৰ্থন কৰাৰ পিছত বিকে আঞ্চলিকখন ভংগ কৰি দিছে, আমি আনন্দিত হৈছোঁ। কিন্তু বাক্সা জিলা সমিতিৰ সভাপতিৰ নেতৃত্বত আৰু বিষয়ববীয়াসকলৰ নেতৃত্বত যি UPPLক সমৰ্থন কৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলকলৈ যি হাৰেসমূহ যে কাম কৰি আছে, এটা ৰাজনৈতিক দলৰ লগত যি হাৰেসমূহ যে কাম কৰি আছে, তেওঁলোকে জাতীয় সংগঠন কৰে। এক লজ্জাজনক কথা, জাতীয় সংগঠন কৰি ৰাজনৈতিক দলৰ লগত এক হাৰেহামুজে দিনে ৰাতি কাম কৰাটো এক লজ্জাজনক কথা। এইবোৰক আমি নিন্দা জনাইছোঁ। আৰু এটা কথা আমি সিদিনা গম পাইছোঁ যে বাক্সা জিলা সমিতিৰ সভাপতি সাইফুল ইছলাম খানে সিদিনা UPPLৰ সভাপতি প্ৰমোদ বড়োৰ ঘৰত গৈছিল। এয়া এক লাজ লগা কথা, আৰু এই কথাক আমি গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ যাতে এইবোৰ জাতীয় সংগঠনত থাকি এইবোৰ যাতে কাৰ্যকলাপ নকৰে। আৰু ইয়াৰ প্ৰতি আমি অসন্তুষ্টিত হৈ আমি খাৰিজা বিজনী আঞ্চলিক সমিতিৰ পৰা আমি অব্যাহতি লৈছোঁ। এই অব্যাহতিৰ লগত মই নিজে সাধাৰণ সম্পাদক, লগতে সভাপতি ডাঙৰীয়া আছে, আন এজন সাধাৰণ সম্পাদক আছে, খেল সম্পাদক আছে, লগতে সদস্যসকলো আছে। গতিকে আমি এই কাৰ্যৰ প্ৰতি অসন্তুষ্ট হৈ আমি আঞ্চলিক সমিতিৰ পৰা অব্যাহতি লৈছোঁ। আৰু আগন্তুক দিনত আমি আমাৰ অঞ্চলৰ ৰাইজ তথা বুদ্ধিজীৱী ব্যক্তিসকলৰ লগত আমি পৰামৰ্শ কৰি ভৱিষ্যত প্ৰজন্ম